হেল্ল' বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছেনে? যোৱা 24 অক্টোবৰত আমাৰ বেটাৰ অন্নপ্ৰাশনৰ অনুষ্ঠানটি হৈছিলে। তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ বাবে আগবঢ়ালোঁ, চাবচোন। কেনে পালে জনাব। নহলে হেৰি কৰিলেও হ'ব। এইটো কি? ঘৰতকে চিলেক্ট কৰিব নাই খাই ল'ব লাগিব। এটা লোৱা। ধান চুলে কিতাপো চুইছে বা লৈ আছে ধান লৈ আছে আৰু কিবা চুবা নি নালাগে নালাগে নিজে চুব হাউলি লৈছে শুনো চুইছে হৈ গ'ল আৰু কিবা চুব নি মাটিও চুলে চব চুইছে মাটিও চুইছে প্ৰথমে পায়স খুৱাই ল'ব লাইটটো এতিয়াহে গ'ল না আৰু অকমান এনে চেলাকাই দিয়া গোটা হৈ আছে নেকি আমি উলি নজনা ডাইনিং টেবুল দিছা তুলি দিয়া কণী অকমান খাব চলি থকা লেঙুৰা ভেঙুৰা থাকিলে ঠিকে থাকে খোৱা 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 একেবাৰে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিলে অনুষ্ঠানটি। সেয়ে মাত্ৰ ঘৰৰ মানুহখিনি আৰু ওচৰ পাজৰৰ চুবুৰীয়াসকলক লৈ অনুষ্ঠানটি কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে টেক কেয়াৰ, থেংক ইউ।